Hey guys, প্ৰথমতে চাওগে ৰীলটো তাৰ পাছত চাম আমি কেইটামান ফানি কমেন্টস। বিহু ইমানে আগুৱাই গ'ল ৱৰ্ল্ড ৰেকৰ্ড কৰি ডাইৰেক্ট গাড়ীৰ ওপৰত উঠিল। স্টান কৰিছা মামাই জেলত ভৰাব তহঁতক যান বাহন আইন উল্লংঘ কৰিছ। ঠিকে আছে বাৰু ককাইদেউ খালি অলপ উস্তাদিটো বেছি হ'ল নেকি। বিহু সঁচাকৈ ওপৰলৈ গৈ আছে কেতিয়াবা গছৰ ওপৰত আকৌ কেতিয়াবা গাড়ীৰ ওপৰত। বঢ়িয়া দাদা নেক্সট টাইম পাঞ্জাব বডি আমাৰ বিহু আৰু ওপৰত যাব লাগিব। এয়া বিহু নহয় মাথো থাৰৰ বাণিজ্যিক বিজ্ঞাপন যেনহে লাগিল। আমাৰ থাৰ গাড়ী আছে আৰু দেখুৱাবতো লাগিবই। তো গাইজ জাষ্ট এণ্টাৰটেইনমেণ্টৰ কাৰণেহে ভিডিঅ'টো বনালোঁ। ইয়াত আমি কাকো বেয়া বুজাবলৈ যোৱা নাই। যদি চাই মজা পালে তেনেহ'লে আমাৰ বাকী ভিডিঅ'বিলাকৰো মজা ল'বলৈ নাপাহৰিব।